আজি মই ভেৰগাঁও সমষ্টিৰ BSU বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন তেখেতসকলৰ অৰ্গেনাইজেশ্যন আৰু গ্ৰীণ এনভাইৰনমেণ্ট টাস্ক ফ'ৰ্চ যোগেদি যিটো ভাল এটা ইনিচিয়েটিভ ক্লাছ দিছে। গাহৰি কেনেকুৱা পালন কৰিব লাগে, ছাগলী কেনেকুৱা পালন কৰিব লাগে, ইয়াৰ বিষয় লৈ আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীলৈ ট্ৰেইনিং দিবৰ কাৰণে আমাৰ মানুহ আহিব, মাষ্টাৰ আহিব। লগতে আজি আমাৰ এই ভেটেনেৰী অৰ্থাৎ আমাৰ বাইদেউ এজন আছে, তেখেতে ডক্টৰ হয়, নামটো কি আছে বাইদেউ? লিস্মিতা বৰগোহাঁই। তেখেতে কেনেকুৱা পালন কৰিব লাগে আৰু কেনেকুৱা ছাকচেছ আমি হ'ব লাগে, কেনেকুৱা ৰাস্তাত আমি যাব লাগে, এইবোৰ কথা আমাৰ মাজত কৈ দিলে। আৰু লগতে আমাৰ এনভাইৰনমেণ্টৰে ছেক্ৰেটাৰী দেৱজিৎ বৰা আমাৰ লগত আছে। তেখেতে যেনেকুৱা এনকাৰেজমেণ্ট আমাৰ ইউথবিলাক দিছে, নিশ্চয় মনত ৰাখিব, আগবাঢ়ি যাব। আৰু মই চৰকাৰৰ পৰা যেনেকুৱা সহায় কৰিব লাগে সহায় কৰি যাম বুলি মই কথা দিছোঁ। আমাৰ মাজত এই ডিমাকুছী অঞ্চলত এজন ব্যক্তি ছাগলী, গাহৰি আৰু যিমানখিনি আছে ঘৰত আমি ব্যৱহাৰ কৰোঁ, তেনেকুৱা কৰি পেলাই ছাকচেছ হ'ব পৰা এজন ব্যক্তি আমাৰ মাজত আছে। ক'ত আছে? এইফালে আচোন এইটো হয় আমাৰ অঞ্চুমা বড়ো, আমাৰ ঘৰৰে পৰিয়াল হয়। তেখেতে কিমান পইচা আছে মই নকওঁ, কিন্তু তেনেকুৱা খেতি কৰি, তেনেকুৱা ছাগলী গাহৰি পালন কৰি বহুত মানে মানুহ হ'ব পাৰিছে আৰু বহুত মানুহক তেখেতে জ্ঞান দি পেলাই বুজাই পেলাই কৰিব পৰা তেনেকুৱা ব্যৱস্থা কৰি দিছে। আমি চৰকাৰৰ পৰা ইমান দিব পৰা নাই, মাত্ৰ 2 লাখ টকা। 2 লাখ টকাটো একো নহয়, তথাপিও আমি যিখিনি পদক্ষেপ লৈছে নিশ্চয় আমি আগবাঢ়ি যাম। আৰু কালিৰ পৰা যিটো ভাল কাৰ্যসূচী হ'ব, নিশ্চয় অঞ্চুমা ভাই আমাক সহযোগ কৰিব। আমি চৰকাৰৰ পইচা এনে দিয়া নাযায়, বৰ্তমান এনে দিয়া নাযায়। এইবোৰ কথা লৈ আমি এইবোৰ ক্লাছ দিব বিচাৰিছোঁ। আৰু আমাৰ লগতে ডাক্তৰ, আমাৰ ভেটেনাৰীৰ বাইদেউ এজন আছে, অলপ নিশ্চয় আমাৰ মাজত কৈ দিব। আমি নমস্কাৰ জনাইছোঁ। আজি এই যি 3দিনীয়া প্ৰশিক্ষণ শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছে বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু গ্ৰীণ এনভাইৰনমেণ্টেল টাস্ক ফ'ৰ্চৰ সৌজন্যত আমি ইয়াতে অভূতপূৰ্ব সঁহাৰি আমি দেখা পাইছোঁ। ইয়াতে অধিক সংখ্যক যুৱ প্ৰজন্ম ইয়াতে উপস্থিত আছে। উপস্থিত হৈ তেওঁলোকৰ এই পশুপালনৰ দিশত তেওঁলোকৰ আগ্ৰহ আমি দেখিবলৈ পাইছোঁ। আগন্তুক 3দিনীয়া এই যি কাৰ্যসূচী সুকলমে আমাৰ মাষ্টাৰ ট্ৰেইনাৰবিলাকে আগবঢ়াই লৈ যাব। তেওঁলোক অধিক আগ্ৰহী এই বিষয়ে জানিবৰ বাবে। আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি সুবিধা বৰ্তমানে আমি প্ৰদান কৰি আছোঁ, সেই বিষয়ে মই সবিশেষ তেওঁলোকক জনাইছোঁ। কি তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে, কোন দিশত তেওঁলোকে গুৰুত্ব প্ৰদান দি পিনি পশুপালনত আৰু মানে আগবাঢ়ি যাব পাৰে, তেওঁলোকে ছাকচেছফুল হ'বলৈ সক্ষম হয়, তাৰ বিষয়ে মই খুব কম সময়ত হ'লেও মই তেওঁলোকক অলপ তাৰ বিষয়ে জনাবলৈ মই চেষ্টা কৰিছোঁ। খুব এটা ভাল পদক্ষেপ আজি এই ডিমাকুছী অঞ্চলত আচলতে তেওঁলোকে অনুষ্ঠিত কৰিবলৈ মানে যি ব্যৱস্থা কৰিছে, তাৰ বাবে মই মানে বড়োলেণ্ড ষ্টুডেণ্টছ ইউনিয়ন আৰু গ্ৰীণ এনভাইৰনমেণ্টেল টাস্ক ফ'ৰ্চক ধন্যবাদ জনাইছোঁ। মই এই অঞ্চলৰ যিহেতু বৰ্তমানৰ মই পশু চিকিৎসা বিষয়া, এই অঞ্চলৰ ৰাইজক মই এই অনুষ্ঠানৰ জৰিয়তে মোৰ ফালৰ পৰা কি মই সহায় প্ৰদান কৰিব পাৰিম সেই বিষয়েও সবিশেষ জনাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজ আমাৰ লগত যোগাযোগ ৰাখি পিনি আৰু পশুপালনৰ দিশত আৰু যাতে আগবাঢ়ি যায়, তাৰে মই কামনা কৰিছোঁ। হয়, মোক ব্যক্তিগত হিচাপে মোৰ যি পশ্চিম পাটলা পশু চিকিৎসালয় আছে, তাতে তেওঁলোকে মোক লগ ধৰি তেওঁলোকৰ আৰু যদি কিবা সবিশেষ জানিবলগীয়া আছে মোক তাতে লগ ধৰি মোৰ পৰা জানিব পাৰিব। अनसुमा बर' बिथाङा लिरनाय गोदान मुगानि बोरमा फिसिनाय उदां जिउ, बे लेखाखौ नोंथांमोनहा फरायनानै
बिनिफ्राय गियान मोननो हागोन बिथांनि जिउ जारिमिनबो निस्सय बेयाव थागोन बोरै बोरै बिथाङा साक्सेस जाबोखो बोरै बोरै उदां जिउ बिथाङा खस्थ' खालामनानै बोरै आबाद खालामदों बिनि डिटेल्स निस्सय बेयाव थागोन खावलायदों नोंथांमोना बे बिजाबखौ फरायनानै मोनसे गियानखौ मोनगोन आरो बे गियानखौ लानानै उदां जिउ संसाराव थांना थानो थाखाय मानसिया मा मा खामानि मावनांगौ आरो बोरै खस्थ' खालामनांगौ बिनि डिटेल्स नोंथांमोना फरायबा बेयाव मोनगोन बेनिखायनो बे अनसुमा बर' बिथांनि बे लेखाखौ नोंथाङा बायना फरायनो थाखाय बायनांलाया नामा ओरैनो नोंथांमोना मोनगोन खैथा दङ दाथ' आङो खोब माने 15 पिसबो गैया एक्चुअली 1000 प्रिन्ट खालामदोंमोन आङो स्पेशली मोजां आबादारिफोरा माने लाना प्रिन्ट जालायगोन आरो प्रिन्ट खालामना होबाव जा बिथाङा हय खालामगोन फैसा नोंहा सिन्था गैया बेयाव बारा थाङा जोंबो सहाय खालामनो हागोन बेखौ प्रिन्ट खालाम आंबो सहाय खालामनो हागोन मिथिबाय थेंक इउ